কিবা এটা খাই লৈ ওলাব লৈছোঁ আমি এতিয়া। তাৰ মানে প্ৰীতিভোজ হ'ব আমাৰ মাজত। এতিয়া আমি ক'লৈ গৈ আছোঁ এতিয়া চাই কৈ দিব, কৈ যাওক। সন্ধিয়া কিহৰ কাৰণে গৈ আছোঁ? একদম ৰঙানীলা বিচাৰি ওলাই আছোঁ। ৰঙানীলা কিবা এটা হ'ব লাগে ন? গৈ আছোঁ হ'ব লাগে আপোনাৰে আমাৰ অকণমানে আজি যাত্ৰা চাই থাকিব আপোনালোকে। নতুন বছৰ উপলক্ষে আমি কিবা এটা কৰিম বুলি ভাবিছোঁ। পোৱা যায় গতিকে আমি পাৰ্টি বুলি কোৱাৰ লগে লগে কিবা এটা লগত লাগিব ন। আমাৰ ট্ৰেডিশ্যনেল পানীয় কিবা এটা বিচাৰি গৈছোঁ আৰু এয়া ৰাস্তাৰ কাষে কাষে ধুনীয়া ফুলনি, সৰিয়হৰ ফুলনি। মানুহৰ পৰা সুধি ভিতৰলৈ সোমাই বিচাৰি অহা বস্তুটোক ফাইনেলি পালোঁ। এতিয়া ওলাইছোঁগৈ। সেই তেনেকুৱাইতো গমকে নাপাওঁ। 45 দিনত বিকিব পাৰি নহয়। ইমান ধুনীয়া লাগিছে। এইটো চাওঁতে মোৰ নিজে পোহা ব্ৰইলাৰবিলাকলৈ মনত পৰিছে। কিছুমানৰ বাবে গাহৰি বজাৰ কৰাৰ পাছত আইটেমবিলাকৰ হিচাপ কিতাপ চলি আছেগৈ। চাউলটো পিছে অলপ দামী চাউল দেই, মজা লাগিব। দেখাই দেখিছে এইফালে য'ত গান বাজি আছে, বক্স বাজি আছে, এইফালে পাৰ্টি আৰম্ভ কৰিব লৈছে কাম কাজ। আমি বজাৰ কৰি মেলি চব যোগাৰ কৰি আনিলোঁ। এইয়া ব্ৰইলাৰটো আনক অকল জামিন ঠিক আছে। হা সেইফালে গৈছে চাবচোন। ফাইনেলি গাহৰি আৰু লাই শাক। হ'ব হোৱা নাই নে? ফটো দেখোন আমাৰ ভাই নাছিলে নেকি আমাৰ ঘৰত? এতিয়া মই ঘৰতে আছোঁ। ভাইয়ে বস্তু আগুৱাই দিয়া নাছিলে আকৌ মই ঘৰত থকা নাই। তেতিয়া শিকাব পাৰে বস্তু ভাই যোৱা কেছটো পিছত আমাৰ আলোচনা ওলোৱা নাই নেকি? চিকেন মাংস অলপ এপিচ মাংস লেলাই হ'ব মানে কি কইদো হৈ যাব এই বস্তুটো খালী কৰিব লাগিব। এই হেৰিটো হা হয় বাৰু, কিন্তু ক'ত দিম? বাচন এটা লাগিব ন। খুৰা ভয় নকৰিব। নেকি খাইলে হৈ যাব। আমি লগতে খাম বোলো। হেৰি কৰোঁ চবে একেলগে খাব লাগে। লগতে খাম ন গোটেই
অঁ অঁ মোৰো আৰম্ভ কৰা এখন পাপৰ চ পাপৰ লাগিব ইয়াত অ' পাপৰ বাইদেউ লৈ পটক দিয়ক এনেকে খালে কি হয় মানুহ প্ৰীতিভোজ কৰিলে কি হয় পুৰা ক'বনে এতিয়া আমি কি কৰি আছো নে সভা কৰি আছো নে কি কৰি আছো খুৰাই কৈ দিয়ক আমি এতিয়া ভোগালী উপলক্ষে প্ৰাৰম্ভিকভাৱে আমি পৃথিৱীজন আমাৰ যিখিনি আমাৰ ওচৰ পাজৰ প্ৰতিবেশী আৰু লগতে আমাৰ মোৰ বিশেষকৈ মোৰ বুলিয়ে কৈছোঁ মোৰ ঘৰৰ হেৰিয়তে থকা আৱাসতে থকা পৰিয়াল বুলি ক'ব লাগিব আমাৰ এই পৰিয়ালে এসাঁজ ভাত আমি ভোগালী উপলক্ষে এতিয়া খাই আয়োজন কৰি এতিয়া খাই আছোঁ হয়তো জীৱনত হয়তো নাপাব পাৰোঁ হ'ব এতিয়া হেপী নিউ ইয়েৰ Happy New Year. Thank you. সেইটোৱে ভাল লাগে ন কিবা খাওঁতে খাইছিলো চব্জি খাইছিলো আমাৰ পাণ্ডলা মোৱাই ভাল আছে ন বাসমতি খাই পাইছ মাৰি দিয়ক যোৱা মোৱাই ধুনীয়া হৈছে বাইদেউ বঢ়িয়া বাইদেউ নাচক বাইদেউ বঢ়িয়া বঢ়িয়া কি উঠক চুৰি উঠক বহিয়ে নাচিব স্বাস্থ্য ভাল বুজা লৈ নাচিব নেকি নাচিব নেকি খুৰীয়ে এনেকৈ বহি থাকিলে আৰু ন আছিনা বজাইছো নহয় নাচিব নাজানো গাব পালা